হাই ফ্ৰেণ্ড, কেনেকুৱা আপোনালোকৰ ভালনে সকলোৰে? মই আজি আপোনালোকৰ আগত ব্ৰইলাৰ মাংসৰ ৰেচিপি এটা আগবঢ়াব বিচাৰিছোঁ। যদি ৰেচিপিটো চাই ভাল পায় তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব। তেন্তে আহকচোন ৰেচিপিটো চাওঁ। প্ৰথমতে মই গামলা এটাত মাংসখিনি লৈ ভালদৰে ধুই লৈছোঁ। মাংস সদায় ভালদৰে ধুব লাগে, হ'লেও এতিয়া যিটো চিটুৱেশ্যন চলি আছে এতিয়া বেছি ভালদৰে ধুব লাগে, সেইবাবে মই ৩-৪ বাৰমানকৈ ধুই লৈছোঁ। ধুই লোৱা মাংসখিনি মই এতিয়া প্লেট এখনত টুকি ল'ম। প্লেট এখনত টুকি ইয়াতে হালধি মছলা কিবাকিবি দি পেলাই এইখিনি ভালদৰে মেৰিনেট কৰি ল'ম। মাংসখিনিত মই এতিয়া হালধি অলপমান দি ভালদৰে মাংসখিনিৰ লগত মিহলাই ল'ম। হালধিখিনি আপোনালোকে ভালদৰে মিহলাই ল'ব, যাতে গোটেই মাংসখিনিত দেখিবলৈ হালধিৰ ৰংটো গোটেই মাংসখিনিত ধৰে। ভালদৰে খচি ল'ব। মাংসখিনি ভাজোঁতে যিহেতু মই হালধি অকণমান ব্যৱহাৰ কৰিম, সেইকাৰণে এতিয়া কমকৈ দিছোঁ। আৰু ইয়াতে মই এতিয়া বনাই থোৱা মছলাখিনি ইয়াতে দি ভালদৰে মিহলাই ল'ম। ইয়াত মিহলাবলৈ মই আদা জালুকৰ গুড়ি আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু মিট মছলা আৰু 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মই মাংসখিনিত ভালদৰে মিহলাই ল'ম। মছলাখিনি দি ভালদৰে খচি ল'ব লাগিব। এইখিনি ভালদৰে খচি ল'ব আপোনালোকে। যিমান ভালদৰে খচিব খাবলৈ সিমানে ভাল হয়। পাৰিলে এনেদৰে খচি অলপ দেৰি ঢাকন মাৰি থৈ দিব লাগে। মোৰ সময় নাই কাৰণে মই থোৱা নাই। মই এইখিনি লগালগে ভাজিম এতিয়া। তাৰপৰা মই বিলাহী 2টা কাটি লৈছোঁ, আলু 2টা কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ, পিঁয়াজ অলপমান লৈছোঁ আৰু মাংসখিনি ভাজিবৰ কাৰণে মই কেৰাহী পাতি লৈছোঁ। মিঠাতেলত মই এতিয়া পিঁয়াজ যিহেতু মই মাংসখিনিৰ লগত মিহলাই লৈছোঁ, সেইকাৰণে পিঁয়াজ বৰ বেছিকৈ নিদিওঁ, ইয়াত কমকৈ দিম। পিঁয়াজখিনি এনেদৰে অলপ ৰঙচুৱা পৰালৈকে ভাজি ল'ব। এতিয়া মই পিঁয়াজখিনিৰ লগতে ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। ৰেড চিলি পাউডাৰখিনি মই মাংসখিনিৰ লগত মিহলাই নল'লোঁ, কাৰণ মিহলাই ল'লে হাতখনত বহুত পুৰে, আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আগতীয়াকৈ মিহলাই ল'বও পাৰে মাংসখিনিৰ লগত। মই ইয়াতে তেজপাত 2 খিলা দি দিছোঁ। আপোনালোকে থাকিলে দি দিব আৰু নাথাকিলে নালাগে, মোৰ আছে কাৰণে মই দি দিছোঁ। তেজপাত নিদিলেও হয়। কাটি থোৱা বিলাহীখিনি দি দিছোঁ ইয়াতে। বিলাহীখিনি দি ভালদৰে সিজালৈকে এইখিনি লৰাই থাকিব, আৰু বিলাহীখিনি সোনকালে সিজিবৰ কাৰণে ইয়াতে নিমখ দি দিছোঁ। মাংসখিনি জোখাৰে নিমখ দি দিছোঁ। এতিয়া বিলাহীখিনি গলি নোযোৱালৈকে ভালদৰে এইদৰে লৰাই ভাজি দিছোঁ। ইয়াতে কাটি থোৱা আলু কেইডোখৰ দি দিছোঁ। আলু আধা সিজা হৈ থাকোঁতে মই এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে দি দিম। মাংসখিনি দি ভালদৰে লৰাই ল'ব, যাতে মছলাখিনি আৰু
বিলাহীখিনি গোটেই মাংসখিনিতে ভালদৰে লাগে। প্ৰায় হৈ গৈছে আৰু মাংসখিনি, এতিয়া সিজিবলৈ দিব লাগিব। এনেদৰে লৰাই থাকিব। সকলোৱে ব্ৰইলাৰ মাংসটো বিভিন্ন ধৰণে বনায়। মইনো কেনেকৈ বনাওঁ, ময়ো বেলেগ বেলেগ ধৰণে বনাওঁ। আজি কেনেকৈ বনাইছোঁ তাকে দিছোঁ আপোনালোকৰ আগত। এতিয়া পানী দি ঢাকন মাৰি দিব। ঢাকন মাৰি মাংসখিনি সিজালৈকে। এয়া দেখিছেনে, মাংস হৈ গৈছে, ধুনীয়া হৈছে দেখিবলৈ। মাংসখিনি কালাৰটো আহিছে। এতিয়া আমি আলু এডোখৰ ভাঙি চাম সিজিছেনে নাই। আলু সিজি গৈছে, গলি গৈছে আলু। আলু দুডোখৰমান এনেদৰে ভাঙি দিলে ভাল হয়, মাংস জোলখিনি ডাঠ হয়, সেইবাবে মই ভাঙি দিছোঁ। মাংসখিনি আকৌ এবাৰ ঢাকন মাৰি সিজালৈকে ৰাখি থৈছোঁ। হৈ গ'ল আৰু। জোলখিনি চব ডাঠ হৈ আহিছে। লাহে লাহে জোলখিনি ডাঠ হ'বলৈ ধৰিছে। এতিয়া মই সৰু গামলা এটাত কাঢ়ি ল'ম। মাংসখিনি মই ইয়াতে কাঢ়ি লৈছোঁ। ভাল হৈছেনে বাৰু? এয়া চব আপোনালোকেও এনেদৰে বনাই খাব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।